নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই ভাৱেল ইৰ সাউন্ড মই তোমালোকক শিকাব লৈছো তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাবা আৰু আশা কৰোঁ তোমালোকে বুজি পাবা তোমালোকে ভিডিঅ'টো চোৱাৰ সময়ত কাগজ কলম লৈ লবা আৰু ইয়াৰ সাউন্ড সহ এক্সাম্পলবোৰ তোমালোকে লিখি লবা আৰু পিছত তোমালোকে পঢ়িবা আৰু যদি পঢ়োতে কিবা অসুবিধা পোৱা ভিডিঅ'টো আকৌ চাবা আৰু এই ধৰণে তোমালোকে ঘৰত যদি অনুশীলন কৰা আশা কৰোঁ তোমালোকে ইংৰাজী পঢ়িব পৰা হ'বা এতিয়া মই তোমালোকক ভাৱেল ইৰ সাউন্ড শিকাব লৈছো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ মন দি চাবা তোমালোকে জানানে ভাৱেল ইৰ সাউন্ড দুটা এটা হৈছে শৰ্ট সাউন্ড এ আৰু আনটো হৈছে লং সাউন্ড ই এতিয়া মই উদাহৰণ সহ ইৰ সাউন্ডবোৰ তোমালোকক শিকাব লৈছো যে তোমালোকে মন দি ভিডিঅ'টো চাবা এতিয়া সাধাৰণতে ওৱান সিলেবল ৱৰ্ডৰ ক্ষেত্ৰত ই ভাৱেল সাউন্ডটো এ হয় যেনে উদাহৰণ হিচাপে বেক সেল টেল বেন্ড সেন্ট টেষ্ট বেস্ট চেষ্ট নেক চেক বেঞ্চ ফ্ৰেন্স এই ৱৰ্ড কেইটা তোমালোকে দেখিলা যে ইয়াত ই সাউন্ডটো এ সাউন্ড হৈছে ই সাউন্ডটো কিন্তু ই হোৱা নাই এতিয়া মই তোমালোকক ই সাউন্ড ক'ত ই হয় এই বিষয়ে মই তোমালোকক বুজাই দিম তোমালোকে মন দিবা যে যিবোৰ ৱৰ্ডৰ শেষত ই থাকে ৱৰ্ডৰ শেষত ই থাকিলে ই ভাৱেল সাউন্ড ই হয় উদাহৰণ হিচাপে বি হি মি সি সিড জিন কমপ্লিট ডিলিট এই ৱৰ্ড কেইটাৰ ক্ষেত্ৰত তোমালোকে যদি চোৱা ইয়াত শেষৰ আখৰটো ই হোৱাৰ কাৰণে ই সাউন্ডটো ই হৈছে আৰু শেষৰ আখৰটো ই হৈছে তাৰ পিছত কিছুমান ৱৰ্ড যিকেইটা ৱৰ্ডত ই আগৰ এটা ভাৱেল আছে ই আৰু তেনে ৱৰ্ডৰ ক্ষেত্ৰতো কি হৈছে ইয়াৰ সাউন্ড ই হৈছে যেনে সিড জিন কমপ্লিট ডিলিট এতিয়া আৰু এটা নিয়ম তোমালোকক শিকাই দিছো যে তোমালোকে এইটো জানাই চাগে তথাপিও মই কৈছো যিবোৰ ৱৰ্ডত ডাবল ই থাকে ডাবল ই থাকিলে ডাবল ইৰ সাউন্ড ই হয় যেনে বি সি ফ্ৰী থ্ৰী ফিল নিট এনেকৈ যে কিছুমান ৱৰ্ডত যিবোৰ ৱৰ্ডত ডাবল ই থাকে ডাবল ই থাকিলে সেই ৱৰ্ডবোৰৰ সাউন্ড ই হয় আকৌ যিবোৰ কিছুমান ৱৰ্ড আছে কিছুমান ৱৰ্ড বুলি নহয় যে যিবোৰ ৱৰ্ডত ই এ অৰ্থাৎ ডাবল ভাৱেল থাকে সাধাৰণতে ডাবল ভাৱেল থাকিলে আগৰ ভাৱেলটো লং সাউন্ড হয় কিছুমান ক্ষেত্ৰত অলপ ব্যতিক্ৰম থাকে এতিয়া তোমালোকক দেখুৱাব লৈছো যে যিবোৰ ৱৰ্ডত ই এ থাকে অৰ্থাৎ প্ৰথমে ই থাকে তাৰপিছত এ থাকে ই এ থকা ৱৰ্ডৰ ক্ষেত্ৰত ই সাউন্ডটো লং হয় অৰ্থাৎ ই সাউন্ডটো ই হয় আৰু পিছৰ এ ভাৱেলটো উচ্চাৰণ কৰা নহয় উদাহৰণ হিচাপে ইট ইট শব্দটোত ই সাউন্ডটো হৈছে কিন্তু এ সাউন্ডটো হোৱা নাই তেনেদৰে মিট নিট সিট সি টি ক্লিন এই ধৰণে কিছুমান ৱৰ্ড এই ৱৰ্ডবোৰৰ ক্ষেত্ৰত কি হৈছে যে ই আৰু এ থাকিলে ইটো লং সাউন্ড হয় ই সাউন্ডটো ই হয় আৰু তাৰ পিছত থকা ভাৱেল এৰ সাউন্ডটো কৰা নহয় কিন্তু কিছুমান এক্সেপচনেল ৱৰ্ড আছে যিবোৰ ক্ষেত্ৰত ই এ থাকিলেও ইটো ই সাউন্ড নহয় শৰ্ট সাউন্ড এ হয় যেনে ডেড হেড ডেফ ব্ৰেড ডেথ হেল্থ ৱেল্থ স্প্ৰেড ইনষ্টেড হেভেন ৱেপন চুৱেট এই ৱৰ্ড কেইটা মন কৰিলে তোমালোকে দেখিবা এই ৱৰ্ড কেইটাৰ ক্ষেত্ৰত ইয়াত ই এ থকা সত্ত্বেও এ সাউন্ড হৈছে ইয়াত ই সাউন্ড হোৱা নাই এই এক্সেপচনেল ৱৰ্ড কেইটা মনত ৰাখিবা আৰু কিছুমান ৱৰ্ড আছে যিবোৰ ৱৰ্ডৰ শেষত ৱাই থাকে বিশেষকৈ ওৱান সিলেবলত নহয় যে মোৰ দেন ওৱান সিলেবল অৰ্থাৎ এটাতকৈ অধিক সিলেবল থকা এটাতকৈ অধিক ধ্বনি থকা ৱৰ্ডৰ শেষৰ আখৰটো যদি ৱাই হয় শেষৰ লেটাৰো যদি ৱাই হয় তেতিয়া তেনে ৱৰ্ডৰ ক্ষেত্ৰত ৱাই সাউন্ড ই হয় উদাহৰণ হিচাপে বেবি লেজি হেপি হেপিলি লভলি প্ৰিটি ইয়াত ৱৰ্ড কেইটা মন কৰিলে তোমালোকে দেখিবা শেষৰ লেটাৰটো হৈছে ৱাই আৰু ৱাই সাউন্ড ই হৈছে ঠিক তেনেদৰে যিবোৰ মোৰ দেন ওৱান সিলেবল থকা ৱৰ্ড হয় সেই ৱৰ্ডৰ ক্ষেত্ৰত ৱাই সাউন্ডটো ই হয় ইয়াৰ উপৰিও কিছুমান ৱৰ্ড আছে যিবোৰ ৱৰ্ডৰ মাজত আই ই থাকে আই ই থকা ৱৰ্ডৰ ক্ষেত্ৰতো আই ই সাউন্ড ই হয় যেনে বিলিভ ব্ৰিভ
ফিল্ড, নিচ, পিচ, থিফ এনেকুৱা কিছুমান ৱৰ্ড আছে য'ত ই চাউণ্ড ই হয়। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই বুজি পাইছা আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।